জানি আপুনি এই কাৰ্যৰ বাবে এপ্লিকেশ্যন কৰিব পাৰে একৰ্ডিং টু দিছ ৰাইট হাই ফ্ৰেণ্ডছ বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত অৰ্ণৱৰ কেছটো যে দেৱযানীয়ে খেলিব বুলি কোৱাত কোনো ল আৰু উকিল নোহোৱাকৈয়ে কেনেকৈ খেলিব পাৰিব বুলি ৰিয়াহেতৰ উকিলগৰাকীয়ে আপিল কৰে আৰু তেতিয়া দ্য এডভোকেট এক্ট 1961ৰ ছেকশ্যন 32 মতে যদি আদালতে অনুমতি দিয়ে কোনো উকিল নোহোৱাকৈও ওকালতি কৰিব পাৰে বুলি দেৱযানীয়ে কয় আৰু কাগজ পত্ৰবোৰ চেক কৰি দেৱযানীয়ে যে কেছটো খেলিব পাৰিব বুলি কয় আৰু 3 দিনৰ পিছত কেছটোৰ ডেট দিয়ে ইফালে বন্ধ কৰা একো নজনা দেৱযানীয়ে ইমান কথা কেনেকৈ জানিলে বুলি ৰিয়াই দেউৰীক কৈ আচৰিত হৈ পৰে আৰু যে এতিয়া সময় নষ্ট নকৰি এতিয়া কি কৰিব লাগিব সোনকালে ভাবিবলৈ দেউৰীয়ে ৰিয়াক কয় আনফালে অফিয়ে ৰত্নাক ফোন কৰি কি হৈছে খবৰ লওঁতে কেছটো যে দেৱযানীয়ে খেলিব বুলি খবৰটো শুনি মাক আৰু অফিয়ে আচৰিত হৈ পৰে ইফালে দেৱযানীৰ সাহস দেখি ৰত্নাই দেৱযানীক চাহপাছ দিয়ে আৰু আজি লেখাই বাহিৰত লগ কৰাটো যে ৰিক্সি বুলি দেৱযানীক ঘৰতে লগ কৰিবলৈ আহে আৰু কলা কোৰ্ট আৰু ল কিতাপ কেইখনমান পঢ়িবলৈ দিয়ে এতিয়া বাৰু দেৱযানীয়ে 3 দিনৰ ভিতৰত অৰ্ণৱক ন্যায় দিব পৰাকে যোগ্য হৈ উঠিব পাৰিবনে গতিকে এই সকলোবোৰ জানিবলৈ চাই থাকক জনপ্ৰিয় বৰষুণ ধাৰাবাহিকখন